हेलो एभ्रिवान আজি ওলাই আহিছো বাহাতৰ ৰুমলৈ তিনচুকীয়াৰ যেহেতু বহুত দিন হৈ গ'ল অহাই হোৱা নাছিলে হেতু কাৰণে আহি গলো এতিয়া ফোন কৰি দিলো বাক তিনচুকীয়া পাই এতিয়া নিবলৈ কাৰণে আহিলে বা আৰু বেটাটো গৈ আছো হেতু কাৰণে একো অনাই হোৱা নাছিলে হেতু কাৰণে দোকানতে মাটি পঠিয়ালো দুইটাই নিজে কি লাগি লৈ লবি নিজে লবলৈ পাই তাহাতৰ কিহে ফুটি ৰুমো পালোহি বায়ে ভাত আৰু মাংস বনাই থৈ দিছিলে খাই ললো এখেতু আহি পালেহি অলপ পাছতে ফুচকা আনিছিলে ফুচকাও খাই ললো তাৰপিছত দুইটাই ওলাই গলো আমি বৌহতৰ ৰুমলৈ বৌহতৰ ল'ৰাটোৱে এবাৰ মেট্ৰিক পৰীক্ষা দিব হেতু কাৰণে এবাৰ খবৰ কৰি যাও বুলি আহিলো এয়া হৈছে যে ইয়ে দিব এবাৰ মেট্ৰিক পৰীক্ষা বৌহতৰ ৰুমতে চাহ খাই মেলি আমি দুইটাই ওলাই আহিলো আহি থাকোতে যিটো ঘটনা ঘটিলে আমাৰ দুটা লগতে ৰাস্তাতে পাহৰি থাকিলো আমি দুটাই আহিছো গৈ গৈ একেটা গলিতে ওলাওগে শেষত যেনিবা ৰাস্তাটো বিচাৰি পালোগে আৰু আহি আমি ৰুমো পালোহি বাহাতৰ আজি মিনি ব্লগটো ইয়াতে শেষ কৰিছো আকৌ লগ পাম নেক্সট মিনি ব্লগৰ জৰিয়তে বাই